নমস্কাৰ বন্ধুসকল। আদৰৰ ৰঙালী বিহুৰ মাজত ইমান ডাঙৰ এটা অসহনীয় ঘটনা পাম বুলি কেতিয়াও ভবা নাছিলোঁ। মই কৈ আছোঁ নাগাৰা নাম পাঠিকা লগতে বিহু নাচনী নিশামণি হাজৰিকাৰ বিষয়ে। এই উদীয়মান শিল্পীগৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে এই বিহু দলটিৰ প্ৰত্যেকগৰাকী শিল্পীৰ কাৰণে আশু আৰোগ্য কামনা কৰিলোঁ। আৰু এনেকুৱা ঘটনা কাৰো সৈতে দুনাই নঘটক তাৰে প্ৰাৰ্থনা কৰিলোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে স্বাগতম জনাইছোঁ এই ইউটিউব চেনেল চিত্ৰকথা উইথ কাৰ্তিকত। বক্স অফিচত ব্লকবাষ্টাৰ হোৱা ৰৈ ৰৈ বিনালেৰ পাছত কোনো এখন অসমীয়া ছবিয়ে হয়তো তাৰ বাজেট ৰিকভাৰী কৰিব পৰা নাই। ইয়াৰ মতে আকৌ এইটো নহয় যে অসমত ছবিগৃহত গৈ ছবি চোৱা মানুহৰ অভাৱ আছে। ৱৰ্ল্ড ৱাইড বক্স অফিচ কঁপাই যোৱা ছবি ধুৰন্ধৰৰ সময়ত অসমত বহুকেইটা ছবিগৃহত বহুকেইদিন হাউচফুল হোৱা আমি পৰিলক্ষিত কৰিছোঁ। মই এইটোও মানো যে অসমীয়া ছবি জগতত দৰ্শকক আকৰ্ষণ কৰিবৰ কাৰণে বহুখিনি কৰিবলগীয়া আছে আৰু তাৰেই কেইটামান নতুন আপডেট লৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। 2024 চনত মুক্তি লাভ কৰা এখন ৱেব ছিৰিজৰ নাম সেই সময়ত সকলোৰে মুখে মুখে আছিল। হয়, মই কৈ আছোঁ ব্যতিক্ৰম চিন্তাধাৰা আৰু গাঁৱলীয়া পৰিৱেশৰ ওপৰত নিৰ্মিত চুপা চুপিৰ বিষয়ে। নামটো অকণমান ডিফাৰেণ্ট আছিল বেলেগ ছবি বা ৱেব ছিৰিজতকৈ, কিন্তু তাৰ যিটো ষ্টৰি সেইটো একদম মজা আছে। 2002 পৰা 2007 মানৰ ভিতৰত অসমত গাঁৱৰ যিটো পৰিৱেশ, গাঁৱৰ যিটো অৱস্থা, গাঁৱৰ যিটো চিন্তাধাৰা, সেই গোটেইখিনি বস্তুক এটা সুন্দৰ ষ্টৰীৰ আকাৰত প্ৰকাশ কৰিছিল এই ৱেব ছিৰিজখনে। মুঠতে 90s যিখিনি মানুহ আছিল সেই মানুহখিনিক এই ৱেব ছিৰিজে নষ্টালজিক কৰিবলৈ সক্ষম হৈছিল। যদি আপুনি এতিয়ালৈকে এই ৱেব ছিৰিজখন চোৱা নাই তেতিয়াহ'লে আপুনি আজিয়ে চাওক। ইউটিউবত এই ৱেব ছিৰিজখন এতিয়া উপলব্ধ আছে। এই ৱেব ছিৰিজখনৰ লাষ্ট এপিছডটোত দেখুওৱা ধৰণে নেক্সট পাৰ্টটো আহি আছে। হয়, এইবাৰ ৱেব ছিৰিজ নহয়, এইবাৰ আহি আছে চুপা চুপি দ্য মুভি। 12 জুন 2026 আপোনালোকৰ ওচৰৰ ছবিগৃহত এই ছবিখন উপভোগ কৰিব পাৰিব। বৰ্তমান ইয়াৰ এটা 1 মিনিট 20 ছেকেণ্ডৰ এই গ্লিমছ ইউটিউবত উপলব্ধ আছে। এইটো বেচিকেলি এটা ট্ৰেইলাৰৰ আগত এটা টিজাৰ টাইপৰ ভিডিঅ' হয়। চ' এই ভিডিঅ'টোত বহুতখিনি গম নাপায় ষ্টৰিটোৰ বিষয়ে, তথাপিও ইয়াৰ ভিডিঅ' কোৱালিটি, চাউণ্ড কোৱালিটি, এডিটিং আৰু মিউজিকটো সুন্দৰকৈ দেখা পোৱা গৈছে। লগতে ইয়াত বহুতো নতুন অভিনেতা আৰু পুৰণি অভিনেতাও দেখা পোৱা গৈছে। চ' ষ্টৰিটো তাৰ পৰা কণ্টিনিউ কৰিব যেন লাগিছে। আকৌ নষ্টালজিক হ'বৰ বাবে ই আকৌ এটা চান্স দিব বুলি আশা কৰিলোঁ। অল দ্য বেষ্ট ফৰ দ্য অল এক্টৰ্ছ এণ্ড ক্ৰু মেম্বাৰ। চ' নেক্সট আপডেট আহিলে মই ইয়াৰ বিষয়ে আৰু বিতংকৈ আপোনালোকক জনাম। এতিয়া কথাটো হ'ল, মোৰ মনতো প্ৰশ্নটো উঠিছে, হয়তো কিছুমানৰ মনত প্ৰশ্নটো উঠিব পাৰে যে ৱেব ছিৰিজখনে যিটো মজা দিছে, ৱেব ছিৰিজখন যেতিয়া মুভি হিচাপে চিনেমা হলত দেখুৱাব সেই সমান মজা দিব পাৰিবনে? সেই প্ৰশ্নটো এতিয়া মোৰ মনত উঠিছিল। তেতিয়া মই চাইছিলোঁ এনেকুৱা আগতে কিবা হৈ গৈছে নেকি। হয়, বিদুৰ ভাই যিখন ৱেব ছিৰিজ আছিল সেই ৱেব ছিৰিজখন একদম মজা আছিল, কিন্তু বিদুৰ ভাই যিখন চিনেমা বনাইছিল সেই চিনেমাখন একদম, এই বিদুৰ ভাই ছবিখনৰ যিজন ডাইৰেক্টৰ সুব্ৰত কাকতি ওৰফে SUV আৰু ৰবিদাৰ লগত লগ লাগি আহি আছে ঐ পুলিচ। ইয়াৰ ফাৰ্ষ্ট লুক বৰ্তমান ইউটিউবত উপলব্ধ। এই ফাৰ্ষ্ট লুকটোও সুন্দৰ হৈছে। যদি ইয়াৰ নেক্সট ট্ৰেইলাৰ বা টিজাৰ আহে তেতিয়াহ'লে ইয়াৰ ওপৰত বিতংকৈ আমি আলোচনা কৰিম। আজিলৈ এৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব। নেক্সট ভিডিঅ'টো অতি সোনকালে আনিবলৈ চেষ্টা কৰিম। অৱশেষত জয় জুবিন দা, জয়টো অসমীয়া ছবি জগত, জয় অসম।